আজি মই অলপ পায়স বনাবলৈ ওলাইছোঁ। ইয়াৰ কাৰণে লাগিব এইখিনি সামগ্ৰী। এইখিনি 2 মুঠিমান চাউল মই ভিজাই ৰাখিছিলোঁ, জহা চাউল হয়। আৰু 2টা লাগিব তেজপাত, আৰু অকণমান কিচমিচ আৰু কাজু বাদাম, আৰু লাগিব চেনি। আৰু সুগন্ধিৰ কাৰণে অলপ পিছত কি দিওঁ দেখাই পাব। এইটো চচপেন। এতিয়া দিম 1 লিটাৰ গাখীৰ, অকণমান গৰম কৰি ল'ম। তেজপাত 2টাও মই একেলগত দি দিম। এতিয়া চাউলখিনিও বহাই দিলোঁ এনেকৈ। কণ্টিনিউৱাছলি এনেকৈ পায়সটো মানে লাৰি থাকিব লাগিব হোৱালৈকে। এতিয়া দিম চেনিখিনি। যিমানখিনি পায়স বনাওঁ সিমানটো পৰিমাণে চেনিখিনি লাগিব। কোনোবাই বেছি মিঠা খাবও পাৰে। আৰু দিম 2টা সুগন্ধৰ কাৰণে ইলাচি 2টা মই খুন্দি লৈছোঁ। এতিয়া চেনিখিনি দিয়া হৈ গ'ল। ইয়াক মানে লাৰি থাকিব লাগিব এনেকৈ, কণ্টিনিউৱাছলি এনেকৈ লৰাই থাকিব লাগিব। এতিয়া ধুনীয়াকৈ উতল আহি গ'ল। আৰু দিম মই কিচমিচ আৰু কাজু বাদামখিনি। অলমষ্ট এনেকৈ লাহে লাহে আৰু হ'বয়ে। এনেকৈ 30 মিনিটমান লাগিব আৰু হওঁতে এনেকৈ লাৰি থাকিব লাগিব। জুইটো এবাৰ উঠাই দিব লাগিব আৰু অলপ কমাই দিব লাগিব। এতিয়া লাষ্টত দিম মই সুগন্ধৰ কাৰণে 2 পিচ কৰ্পূৰ। এনেকৈ লৰাই থাকি হ'বয়ে। আৰু এইখিনি এনেকৈ লৰাই থাকিব লাগিব। লাও পুলি লৰাই লৰাই লফা এনেকৈ লৰাই থাকিব লাগিব হোৱালৈকে। লৰাই থাকক। অলমষ্ট আমাৰ হৈয়ে গ'ল পায়স। এতিয়া ঠাণ্ডা হ'লে আৰু অলপ ঘন হৈ আহিব। আমাৰ পায়স ৰেডি। ইয়াৰ ওপৰত দিছোঁ মই 2টা ষ্টাৰ ফুল। ভাল লাগিছেনে? ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।